নমস্কাৰ উজনি কৃষি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত ক'ম আমাৰ ফাৰ্মৰ যোনবিলাক পোৱালি আছে এই পোৱালিবিলাকক 3 সপ্তাহ বা 4 সপ্তাহৰ ভিতৰত আমি কি ভেকচিন মাৰিব লাগে পোৱালিবিলাকক আৰু এই ভেকচিনটো আমি অতি সহজে কেনেদৰে দিম আৰু ভেকচিনটোৰ নাম কি সেই বিষয়ে ক'ম আজি মই এই ভিডিঅ'টোত আৰু আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বাকী কেইবাৰৰ দৰে এইবাৰো আপোনালোকে প্ৰায় 21 দিন বা 25 দিনৰ মূৰত দিলে হয় ভেকচিনটো। প্ৰায় 21 দিনৰ মূৰতে ধৰি লৈছোঁ মই 21 দিনৰ মূৰত পুনৰ আপোনালোকে দিব লাগিব এইটো ভেকচিন। এইটো হৈছে ৰাণীখেত ভেকচিনটো। এই ভেকচিনটোৰ ওপৰত মই আগতেও এটা ভিডিঅ' বনাইছিলোঁ যোনটো চকুত দিয়ে বুলি কৈছিলোঁ। আৰু এই ভেকচিনটো আপোনালোকৰ এইটো চক দুটা আছে, দুটা মিক্স কৰিব লাগে আৰু কেনেকৈ মিক্স কৰিব লাগে মই তাৰ ওপৰতো ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে চেক কৰি ল'ব পাৰিব। আৰু এইটো দেখিছে 100 কুকুৰাৰ পোৱালিৰ কাৰণে এই ভেকচিনটো আছে আপোনাৰ দেখিছে 100 ড'জ বুলি লিখা আছে ইয়াত। আৰু এতিয়া যিহেতু কুকুৰাখিনি আগতকৈ ডাঙৰ হ'ল, প্ৰায় 21 দিনমান হৈ গ'ল আৰু কুকুৰাখিনি এতিয়া আপোনালোকে ধৰিবলৈ যথেষ্ট অসুবিধা হয়। সেইবাবে আপোনালোকে কি কৰিব, এই দুইটা দৰৱ মিক্স কৰি ল'ব আৰু কেনেকৈ মিক্স কৰিব লাগে তাৰ ওপৰত মই ভিডিঅ' বনাই থোৱা আছে আৰু সেই যোনটো ভিডিঅ'টোৰ লিংকটো মই তলৰ ডেছক্ৰিপশ্যনত দিম, আপোনালোকে ডেছক্ৰিপশ্যনত চাই ল'ব কেনেকৈ মিক্স কৰিব লাগে। আৰু আপোনালোকে মিক্স কৰি কি কৰিব, এই দৰৱ দুটা যেতিয়া মিক্স কৰিব, মিক্স কৰি আপোনালোকে 1 লিটাৰ ঠাণ্ডা পানীত দি দিব খাবলৈ। আৰু এই দৰৱটো আপোনালোকে খাবলৈ দিয়াৰ আগত কুকুৰা যোনবিলাক পোৱালি আছে পোৱালিবিলাকক কিন্তু খুব পিয়াহত থৈ দিব, যাতে কুকুৰা পোৱালিখিনি 1 ঘণ্টাৰ ভিতৰতে এই দৰৱটো খাই শেষ কৰি দিব পাৰে। মই আকৌ এবাৰ কৈছোঁ 1 লিটাৰ পানীত মিক্স কৰি দিব এই দৰৱবিলাক আৰু পানীখিনি ঠাণ্ডা পানী দিব আৰু পানীত অলপ 2 টুকুৰামান আপোনালোকে পাৰিলে কি কৰিব, বৰফো পাৰিলে দি দিব। মই যিহেতু এতিয়া অলপ পিছত দিম এই মেডিচিনটো অৰ্থাৎ এই ভেকচিনটো, আপোনালোকে ঠিক তেনেকৈ 1 লিটাৰ পানী ল'ব। ফ্ৰিজিং পানী হ'লে বৰফ নিদিলেও হ'ব, ফ্ৰিজিং পানী যদি নলয় তেন্তে আপোনালোকে বৰফ মিক্স কৰি ল'ব। আৰু এই ভেকচিনটোৰ নাম মই আকৌ এবাৰ কৈছোঁ, ভেকচিনটোৰ নাম হৈছে ৰাণীখেত ভেকচিন। আপোনালোকে দোকানত গৈ F1 ভেকচিন বুলি ক'লেও দি দিব, দামো বেছি নহয়। ইয়াৰ দামৰ কথা মই আগৰ ভিডিঅ'টোত কৈ থৈছোঁ, যোনটো মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। আৰু পানীৰ লগত কেনেকৈ মিক্স কৰি খুৱাব লাগে তাৰো মই ভিডিঅ' বনোৱা আছে, তাৰো সেই ভিডিঅ'টোৰ লিংকটো মই দুইটা ভিডিঅ'ৰ লিংক মই তলৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তলৰ ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব ভিডিঅ'টো। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, বিশেষকৈ 21 দিনৰ পিছত কি দৰৱ দিব লাগে তাৰ ওপৰত বনালোঁ। দেখিছে এটা পাউডাৰ আছে, এটা পানী আছে, মিক্স কৰি ল'ব দুইটা। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। যদি কিবা জনাত অসুবিধা হৈছে তেন্তে আপোনালোকে তলত কমেণ্ট কৰিব। আৰু মোৰ এই ফাৰ্মিং ৰিলেটেড ইউটিউব চেনেলটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰে নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটি প্ৰেছ কৰি দিব, যাতে মই আনি থকা ফাৰ্মিং ৰিলেটেড নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাই থাকে। ধন্যবাদ। জয় অসম।